স্বাগতম জনাইছো আপোনালোকক মোৰ সাধুমালা চেনেললৈ। সাধু শুনিলে আমাৰ মানসিক উৎকৰ্ষ সাধন হয়। শিশুৰ পৰা বৃদ্ধলৈকে আমি সকলোৱে সাধু শুনি ভাল পাওঁ, নহয়নে? মই আপোনালোকৰ বাবে সেই চেষ্টা কৰিছোঁ নতুন নতুন সাধু কিছুমান লৈ আহিবলৈ। ইয়াত বহুবিলাক জীৱনীমূলক কথাও অন্তৰ্ভুক্ত হৈ আছে আৰু সকলো সাধুৰ লগতে এটা নীতি শিক্ষাও জড়িত হৈ আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আপোনালোকলৈ নতুন নতুন সাধু লৈ আহিবলৈ সক্ষম হওঁ আৰু লগতে মই অনুপ্ৰেৰণাও পাওঁ। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি প্ৰথমেই সকলো শিক্ষকলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ স্বাধীন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ আৰু দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেত এজন মহান দাৰ্শনিক আছিল আৰু তেখেতে দৰ্শনৰ তত্ত্বসমূহ ইমানেই সহজ সৰল ভাষাত বুজাইছিল যে শুনি থকা মানুহৰ শুনি থাকিবলৈকে মন গৈছিল। আহকচোন আজি তেখেতৰ জীৱনৰে এটি কাহিনী শুনো। আমাৰ দেশ স্বাধীন হোৱাৰ কিছুদিনৰ আগৰ কাহিনী। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এখন ভোজমেলত উপস্থিত আছিল। দেশ স্বাধীন হোৱা নাছিল, গতিকে তাত কোন আছিল? ব্ৰিটিছসকলো আছিল। ব্ৰিটিছসকলৰ মাজতে কি হ'ল, এজনে ক'লে, খুব তেওঁ অহংকাৰ কৰি পেলাই কৈছে যে আমি ব্ৰিটিছসকল ঈশ্বৰৰ বেছি প্ৰিয়, সেইকাৰণে আমাক ইমান সুন্দৰকৈ তেওঁলোকে সৃষ্টি কৰিছে। কথাষাৰ শুনি ভাৰতীয়সকলৰ খুব খং উঠিছিল, কিন্তু আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে মাথো নিচিকিয়াই হাঁহিলে আৰু ক'লে, আপোনালোকক আজি মই এটা কাহিনী ক'ম। সেই বুলি কৈ তেওঁ আৰম্ভ কৰিলে। এবাৰ ঈশ্বৰৰ ৰুটি বনোৱাৰ ইচ্ছা হৈছিল। ঈশ্বৰে ইচ্ছা কৰিলে আৰু কামটো আৰম্ভ কৰিলে। প্ৰথম ৰুটিখন ভালদৰে সেক নাখালে, সেইখন কেঁচা হৈয়ে থাকিল আৰু তাৰ পৰা ইংৰাজ জাতিৰ জন্ম হ'ল। দ্বিতীয়খন ৰুটিত আকৌ কি হ'ল, সেইখন অলপ বেছিকৈ সেক খাই গ'ল, মানে একেবাৰে দেই গ'ল। তাৰ পৰা নিগ্ৰো জাতিৰ সৃষ্টি হ'ল। এতিয়া কি হ'ল, ভগৱানৰ দুবাৰ ভুল হ'ল। গতিকে ভগৱানে এবাৰ ভাবিলে, নাই আৰু নহ'ব, দুবাৰ যিহেতু ভুল হ'ল, এইবাৰ শুদ্ধকৈ কামটো কৰিম। আৰু সেয়ে ভগৱানে এইবাৰ খুব সযত্নে অলপো কেঁচা হৈ নথকাকৈ বা অলপো দেৰি নোযোৱাকৈ ৰুটিকেইখন প্ৰস্তুত কৰিলে। আৰু এই ৰুটিৰ পৰাই ভাৰতীয়সকলৰ জন্ম হ'ল। কথাষাৰ শুনি তাত উপস্থিত থকা সকলোৱে খুব আমোদ পালে, সকলোৱে খুব হাঁহিলে। আৰু যিজন ইংৰাজে খুব গৰ্ব কৰি কৈছিল, তেওঁ লজ্জিত হৈ মনে মনে থাকিল। কি সুন্দৰ উপমা, নহয়নে? সৰ্বসাধাৰণ মানুহে সহজতে বুজি পাবলৈকে দিগদাৰী হয়। তেওঁ কি ধুনীয়াকৈ বুজাই দিলে যে ৰুটিখন কি হয়, যেতিয়া কেঁচা হৈ থাকে তাৰ ৰংটো বগা হৈ থাকে, আৰু তাৰ লগত তেওঁ কি কৰিছে, ইংৰাজসকলক তুলনা কৰিছে। আৰু যিখন ৰুটি দেই যায় সেইখন ক'লা হৈ পৰে। যিসকল আমাৰ আফ্ৰিকা অঞ্চলত যিসকল নিগ্ৰো জাতিৰ লোক বাস কৰে, তেওঁলোক সৰ্বসাধাৰণ মানুহতকৈ ৰংটো অলপ তেওঁলোকৰ ক'লা। আৰু তেওঁ কি কৰিলে, এই কথাটোৰ মাজেদিয়ে আমাৰ ভাৰতীয়সকলক গোটেই বিশ্বৰ দৰবাৰতে সৰ্বশ্ৰেষ্ঠ আসনখন দিলে। তেওঁ উপস্থিত বুদ্ধি সঁচাকৈয়ে শলাগিবলগীয়া। এই সাধুটোৰ পৰা আমি লগতে কি শিকিলোঁ? উপস্থিত বুদ্ধিৰ কথাটো শিকিলোৱেই, লগতে আৰু কি শিকিলোঁ? আমি আৱেগিক বুদ্ধিমত্তাৰ কথা শিকিলোঁ, মানে ইম'চনেল ইণ্টেলিজেন্স। আমাক বহুতে ইটিকিং কৰিব পাৰে, বহুতে আমাক খং উঠা কথা ক'ব পাৰে,
কিন্তু আমি কথাবিলাক শুনিলেই খং ৰাগ কৰি তৰ্ক কৰি মানুহৰ লগত জিকিব জানো পাৰিম? কিন্তু এনেকুৱা সুন্দৰ উপমাৰে যদি আমি কথাবিলাক কওঁ, অলপো খং নুঠাকৈ যদি আমি কথাবিলাক কওঁ, তেনেহ'লে কি হয়, শুনোতাজনেও ভাল পাব আৰু মানুহৰ লগত আমাৰ সম্পৰ্কবিলাকো ভাল হ'ব। লগতে কি হ'ব, আমাৰ যিটো মানসিক স্থিতি সেইটো খুব সুন্দৰ হৈ থাকিব। গতিকে আজিৰ সাধুটো ডক্টৰ ৰাধাকৃষ্ণনৰ জীৱনৰ পৰা আনিলোঁ। এইটো হৈছে কেনেকৈ আমি উপস্থিত বুদ্ধি আৰু আৱেগিক বুদ্ধিমত্তাৰ সহায়ত আমি জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফল হ'ব পাৰিম। সাধুটো কেনে পালে আপোনালোকে কমেণ্ট দিব, কাৰণ আপোনালোকৰ কমেণ্ট পালেহে মোৰ পিছৰ সাধুটোলৈ আগবাঢ়ি যাবলৈ ভাল লাগে। গতিকে আজিৰ সাধুটোৰ বিষয়ে আপোনালোক সকলোৱে মোক কমেণ্ট দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।